নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ৰিয়ান পৰাগে যিটো কাম কৰিম বুলি কয় সেইটো কৰি দেখুৱায়। নিজৰ প্ৰতিভাৰ ওপৰত সুদৃঢ় বিশ্বাস আছে ৰিয়ান পৰাগৰ। কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে কেৱল ৪৫টা বলত ৯৫ ৰানৰ এটা বিধ্বংসী ইনিংছ খেলে খেলুৱৈজনে। তেখেতে নিজে সন্মুখীন হোৱা ৬টা বলত ৬টা ছিক্স মাৰি এক নতুন ৰেকৰ্ড স্থাপন কৰিবলৈ সক্ষম হয় IPLৰ মঞ্চত। কিন্তু আজিৰ পৰা ১-২ বছৰৰ আগতেই ৰিয়ান পৰাগে সেই কথা নিজ মুখেৰে কৈছিল। ৰিয়ান পৰাগে কৈছিল যে মই এনেকুৱা ফিল কৰিছোঁ যে মই কোনোবা এটা অভাৰত ৪টাকৈ ছিক্স একেৰাহে হিট কৰিব পাৰোঁ, সেইটো মোৰ অন্তৰাত্মাই কৈছে। ৰিয়ান পৰাগে যেতিয়া এইটো টুইট কৰিছিলে, এইটো কথা লিখিছিলে ছ'চিয়েল মিডিয়াত, তেতিয়া বিভিন্ন মানুহে তেখেতক সমালোচনা কৰিছিলে, তেখেতক হাঁহিছিলে, কৈছিল যে ৰিয়ান পৰাগ পাগল হ'ল। কিন্তু যিসকলে তেনেকৈ কৈছিলে, তেনেকৈ ট্ৰল কৰিছিলে ৰিয়ান পৰাগক, সেইসকলে হয়তো সপোনতো ভবা নাছিল যে ৰিয়ান পৰাগে যিটো কথা কৈছিলে সেইটো কথা এদিন তেওঁ বাস্তৱত পৰিণত কৰিব। তেওঁ সঁচাকৈয়ে ১ অভাৰত ৪টাকৈ ছিক্স মাৰিব। ১ অভাৰত ৪টাকৈ ছিক্স কি ১ অভাৰত তেখেতে ৫টাকৈ ছিক্স মাৰি দিলে KKRৰ বিৰুদ্ধে, আৰু লগতে নিজৰ সন্মুখীন হোৱা ৬টাকৈ বলত ৬টা ছিক্স মাৰি দিলে। গতিকে তেখেতে যিটো কথা কৈছিলে এটা সময়ত কৰিম বুলি, সেইটো বাস্তৱত পৰিণত কৰি দেখুৱালে। আৰু এইটোৱে যিসকলে ৰিয়ান পৰাগক সমৰ্থন কৰে, ৰিয়ান পৰাগক সমৰ্থন কৰি আগবাঢ়ি যাবলৈ আৰু অধিক প্ৰেৰণা দিয়ে। আমি আশা কৰিছোঁ যে তেখেতে এনেকুৱা বিধ্বংসী ইনিংছ আৰু খেলক। এই ভিডিঅ'টোত ইমানেই আছিলে। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটোলৈ যদিহে নতুনকৈ আপুনি আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে বিদায় মাগিছোঁ। ধন্যবাদ।